আজি পবিত্ৰ শাওণ মাহৰ শেষৰটো সোমবাৰ, গতিকে আমি মন্দিৰলৈ আহিছোঁ। মই মানে এনেও সোমবাৰে শাওণ মাহটোত চবেই ব্ৰত ৰাখে ছোৱালী মানুহে, গতিকে চবেই ৰাখে আৰু ছোৱালী মানুহ বুলিয়ে নহয়, লগতে চুমু আহিছে বাৰু। এতিয়া মই ভাবিলোঁ আজি ব্লগটো এনেকৈয়ে ষ্টাৰ্ট কৰোঁ, মন্দিৰলৈ যোৱাৰ পৰাই দেখাওঁ চব আপোনালোকক। চাই থাকিব ভিডিঅ'টো আগলৈ, দিবলৈ আৰু একোৱেই নাই ন। আজিকালি এতিয়া ঘৰতে সোমাই আছোঁ, একো কণ্টেণ্টেই নাই দিবলৈ, হয় নাই কচোন? মই কণ্টেণ্ট বিচাৰিয়ে নাপাওঁ, কি লৈ বনাম কি কৰি বনাম। সেইকাৰণে নৰ্মেল লাইফত মানে যিখিনি কৰি আছোঁ সেইখিনিয়ে দেখাওঁ আৰু আপোনালোকৰ লগত। মানে ডেইলি ব্লগ যেতিয়া সদায় সদায় কিবা এটা নহয় কিবা এটা দিব লাগিবই, গতিকে চাই থাকিব ভিডিঅ'টো। গাড়ী চাড়ী ইমান চলিছে ন, মানে আগৰ নিচিনাই আৰু এইবোৰ আজিকালি নাইকিয়া হৈ থাকিল। আমি আহি পাইছোঁ, বতৰটো একদম ধুনীয়া কৰি দিছে সেইকাৰণে মন্দিৰ পালোঁহি আৰু দেই। মানুহ আহিছে ন, ৰাতিপুৱা আমি যেতিয়া ওলাই আহিছোঁ তেতিয়া মই বহুত মানুহ যোৱা দেখিছোঁ। বতৰটো অলপ ভাল কৰিলে বুলিহে মেখেলা চাদৰ পিন্ধি আহিব পাৰিছোঁ আকৌ, নহ'লে নোৱাৰিলোঁ হয়। এয়া মন্দিৰ পালোঁহি, এয়া আমাৰ মন্দিৰ পালোঁহি দেই। ভাল লাগে ন এনেকৈ মন্দিৰৰ প্ৰাংগণত আহি পিনি। শিৱৰাত্ৰিলৈকে হৈ যাব ন? আণ্ডাৰগ্ৰাউণ্ড হ'ব এইটো। লাইটটো জ্বলাচোন, চাওঁ ভাল লাগিছে। অঁ তোমালোকৰ ফ্লেছে ইমান হেৰি মাতটো একদম আগতে এইকণতে পূজা চূজা হৈছিলে নহয়। শিৱৰাত্ৰিলৈকে এইবছৰে হৈ যাব। তেতিয়া আৰু ভাল লাগিব তলত। মোৰ চাকি জ্বলাই হৈ গ'ল, এতিয়া মোৰ লগৰজনীয়ে চাকি জ্বলাই আছে। মই এতিয়া পায়স খাই হাত ধুবলৈ আহিছোঁ। আজি বহুত বেছি মানুহ হৈছিল, আমি এঘণ্টামান ৰৈছোঁ, তাৰপাছতে চাকি জ্বলাব পাৰিছোঁ। এনেকৈ ভাল লাগে ন মন্দিৰত আহি এনেকুৱা লাগে যে মানে বহুত মনটো কিবা এটা শান্তি লাগে। যিমান টেনশ্যন থাকক চব আঁতৰি যোৱাৰ নিচিনা লাগে। শাওণ মাহত চবেই মন্দিৰ যায়, আপোনালোক কোনে কোনে গৈছে মোক কমেণ্ট কৰি জনাবচোন। চুমু তুমি খাইছা? তো মই নাতি ন, সেই আণ্ডাৰগ্ৰাউণ্ডত হৈ গ'লে ভাল লাগিব ন? আমি আহোঁতে বতৰটো ইমান ভাল আছিলে, বতাহ মাৰি আছিলে। এতিয়া ৰ'দটো ওলাইছে আৰু বহুত বেছি ৰ'দ নাই যদিও কিবা গুপগুপীয়া গৰম এটাই ধৰিছে, ইমান গৰম উঠিছে। মন্দিৰৰ পৰাতো উঠনিয়ে আহিলোঁ, আহি মানে যাওঁতে ইমান ৰ'দ নাছিলে, কিন্তু আহোঁতে ইমানেই ৰ'দ দিলে মানে মোৰ ভিডিঅ' বনাব মন নগ'লে আৰু। তো উঠনিতে মন্দিৰৰ পৰা হয়তো সোনকালেই পালোঁহি, মন্দিৰৰ পৰা 12টামান বজাতে আহিলোঁ। তাৰপাছত আহি মেলি জিৰাই মেলি অলপ ফ্ৰেছ হৈ ল'লোঁ। তাৰপিছত মই অলপ এনেই আৰু বিচনাতে পৰি মেলি কিবাকিবি কাম কৰি আছিলোঁ। একো মানে ইমানেই গৰম উঠিলে, ইমানেই এলাহ লাগিলে, একো কৰিব মন নগ'লে, গতিকে মানে ভিডিঅ' বনোৱা নহ'লে। আৰু একো কৰাও নাই আজি শুই উঠি অকল মন্দিৰ গৈছোঁ আহিছোঁ, সেয়াই আৰু। তেতিয়া 3টা বাজিলে, বাহিৰত তথাপি ইমান ৰ'দ। সেয়াই, সেইকাৰণে এতিয়া আৰু কাম কৰি ল'ম, কাম চাম কৰি আকৌ ধূপ জ্বলাম। ধূপ চাকি জ্বলাই মেলি মই মন্দিৰৰ পৰা যে প্ৰসাদ দি পঠাইছিলে সেয়া খাম, মানে যিহেতু ভাত নাখাওঁ, চাহ তাহ অলপ খাম আৰু তেতিয়া
সেনেকৈ সেইকাৰণে আজি দেখাব লগা একো নাই মানে একো বনোৱা নাই ন ভাত চাত খোৱা হ'লে কিবা কিবি বনোৱাহেঁতেন এনেকৈ দি ভাল লাগে কিন্তু এতিয়া আজি আৰু একো বনোৱা মেলা নাই কৰা আৰু কিনো দেখাবলৈ একো নাই নাজানো আৰু কি দেখাব পাৰিছোঁ নোৱাৰিছোঁ আপোনালোকক কিন্তু ডেইলি ব্লগ দি যাম কৈছিলোঁ যে সেইকাৰণে ভাবিলোঁ মানে য'ত যাওঁ তাকে আপোনালোকৰ লগতো মানে দেখাব মানে আপোনালোককো সেয়াই দেখাওঁ বুলিয়েই মই ভিডিঅ'টো বনালোঁ কাৰণ এতিয়া ক'তো যোৱা নাই ন এতিয়া যিহেতু ঘৰতে আছোঁ ক'ৰবাত যোৱা হ'লে বেলেগ কথা আছিলে এনেকৈ ক'ৰবাত গ'লে দেখাব পাৰিলোঁ হয় কি কৰিছোঁ কি নকৰিছোঁ ঘৰৰ ভিতৰত বহিনো কি দেখাম আপোনালোকক কিন্তু ভাবিছোঁ মানে এনেকুৱা এই ফুড চেলেঞ্জবোৰ কৰিম বুলি ভাইটিৰ লগত ভাইটি মই পাতিছোঁ মানে কিবা মেগী চেলেঞ্জ এইবোৰ চিপছ ক'ল্ড ড্ৰিংক চেলেঞ্জ এই চব কৰিম বুলি ভাবিছোঁ তো আগন্তুক মানে ভিডিঅ'বোৰত আপোনালোকে দেখিব আৰু আমি ফুড চেলেঞ্জ কৰা এনেই ভাবি থৈছোঁ এতিয়ালৈকে কৰা নাই কিন্তু মই মানে ডেইলি ভিডিঅ' দি যাম বুলি ভাবিছোঁ দুটামান ভিডিঅ' বনাই থোৱাও আছে তেনেকৈ কিন্তু ইমানেই নেট প্ৰব্লেম ইমানেই নেট শ্ল' মানে ভিডিঅ'বোৰ নাযায় মই কালি এটা ভিডিঅ' আপলোড দি থৈছিলোঁ আজিলৈকে নগ'লে আকৌ আজি আপলোড দিছোঁ এটা তাৰপাছতহে এইটো ভিডিঅ' দিম মানে মন্দিৰলৈ যোৱা তেনেকুৱা মানে ভিডিঅ'বোৰ আছে কিন্তু তথাপিও কি হৈছে ইমান নেট শ্ল' বহুত প্ৰব্লেম মোৰ লেপটপ নাই যে ফোনতে এডিট কৰি মেলি দিব লগা হয় যে বহুত বেছি প্ৰব্লেম হয় তাৰমানে তথাপিও মন যায় এনেকৈ ইউটিউবত ভিডিঅ' দিবলৈ গতিকে বনাইছোঁ আপোনালোকে তেনেকৈ মৰম কৰি যাব আৰু ভিডিঅ'বোৰ যদি ভাল পায় চাই মেলি মোৰ ভিডিঅ'বোৰ যদি ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু জনাবচোন কেনেকুৱা ভিডিঅ' বনালে ভাল হয় আজিলৈ তেতিয়াহ'লে ইমানতে এৰিছোঁ আপোনালোকক কাইলৈ আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম কাইলৈ আকৌ লগ পাম গতিকে বাই বাই